আজি পিজিত ডেক'ৰেশ্যন কৰাত ব্যস্ত কাৰণটো কি জানেনে অৰ্চনাৰ ভাগৰ বাৰ্থডে সেইকাৰণে আমি ডেক'ৰেশ্যন কৰি আছো পিছে ৰ'ব কেকটো অৰ্ডাৰ দি থোৱা আছিলে যে ডেক'ৰেশ্যনৰ কাম আধাতে এৰি থৈ আহিবলগীয়া হ'ল এইফালে দৰ্শনালে টুপি এটা বনোৱাৰ যা-যোগাৰ চলি আছে সৰু সুৰাকে যি পাৰিছো কৰিছো কাৰণ ৰাতি 12টালৈ আজৰি হোৱাৰ কথা মানে কাম এটা কৰিম যিটো দৰ্শনা বাৰ্থডে ন তাইক মানে কেক সৰু কেক এটা 5 টকা কেক এটা আনিছো বুলি এইটো বাকচত মানে 5 টকা কেক এটা ভৰাই থম কিন্তু আমি বেলেগ এটা কেক আনিছো বাৰ্থডে বুলি ক'লে বেলুন নাথাকিলে আধাখনেই হ'ব সেয়েহে হাঁহিমতি এইফালে বেলুন লগাই আছে বাকী এওঁৰাই আকৌ টুপিটো পিন্ধি চাইছে হৈছেনে নাই ডেক'ৰেশ্যনৰ নামত মানি প্লেনটো উঠাই দিলোঁ 12 বজাৰ আগে আগে ৰুমটো আকৌ চাইছোঁ কেনেকুৱানো হৈছে পিছে ভবাতকৈ কিন্তু বহুত গুণৰ ভাল হৈছে আপোনালোকে কেনেকুৱা হৈছে জনাব বাকী এতিয়া ব'লক আমাৰ লগতে উপভোগ কৰক বাৰ্থডে কিছু মুহূৰ্ত আমি কৰিলোঁ বাৰ্থডে গালৰ অৱস্থা এয়া কেক কটাৰ পৰ্ব সামৰি আমি আটাইকেইজনে নাছিলোঁ আজিলৈ ইমানেই বাই